Hello guys, good morning. আজি আকৌ এটা নতুন শৰ্ট ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। মই বাইকখন লৈ ওলাই দিলোঁ ৰাতিপুৱাই পুৱাই এঠাইলৈ বুলি। ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। অকলে বাইকখন চলাই আছোঁ কাৰণে অকণমান অসুবিধা হৈছে আৰু। আমি আহি পালোঁ প্ৰণৱজ্যোতিৰ ঘৰ, মানে মোৰ বন্ধু প্ৰণৱৰ ঘৰ। সি ঘৰটো নতুনকৈ বনাই আছে আৰু প্ৰণৱক ৰখিলোঁ অকণমান দেৰি ইয়াতে। প্ৰণৱ আহি গ'ল, প্ৰণৱৰ লগত দুয়োজনে ওলাই দিলোঁ। পকা ধানৰ মাজে মাজে দুয়ো গৈ আছোঁ আৰু আঘোণৰ পথাৰত। আমি অলপ গৈ পাম আৰু প্ৰণৱ আমি দুয়োজনে আমাৰ গন্তব্যস্থান গৈ পালোঁ। তাৰপিছত দেখিলোঁ আমাৰ কোনো আহি পোৱা নাই, সেইবাবে অফিচলৈকে আমি বাট ল'লোঁ আৰু দেখিলোঁ অফিচত গৈ অঞ্জন দাই আমাৰ বেনাৰখন লৈ আহি আছে মাকৈ খেতিৰ। আমি বেনাৰখন লগাবলৈ বুলি বাট ল'লোঁ আমাৰ মেইন ঠাইলৈ আৰু আমি আমাৰ খেতিপথাৰ আহি পালোঁ। আহি পাই কিনে কি কৰিলোঁ গোটেইটো ভিডিঅ'টোত দেখা সম্ভৱ নহয়। নেক্সট ভিডিঅ' আহি আছে, চাব ভিডিঅ'টো। নেক্সট পাৰ্টত গোটেইখিনি বিতংকৈ